মিনময় খেলা সন্দৰ্ভত আপুনি অলপ কিবা কওক খেলা সন্দৰ্ভত কিবা অলপ সম্পাদক কিবা খেলা সন্দৰ্ভত অলপ কৈ দি কিবা অলপ আৰে কিবা এটা পুৰা যাবি ভিডিঅ' এই আমাৰ আধা ৰেডি হ'লে সেইভাগে তোমাৰ সেই কৰি দিছে বেৰা নেট মাৰি কি বুলি কয় ত্ৰিপল মাৰি দিছে এনেকৈ যাতে হাৱাটো নাহে বাকী এনাই এখন পিচ খান চ' এই ৰাতিও কাম কৰিছোঁ ৰ'ব একদম বেডমিণ্টনৰ খেলা শেষে হোৱা নাই একদম ই কাম কৰি আছে হাতৰ আলোচনা এইকেইটাও আলোচনা ই মোৰ পিছ ধৰে কেনেকৈ ভিডিঅ' কৰোঁ তাকে চাব আহিছে এই আৰু এই গোটেই মাখান যোনী বেডমিণ্টন খেলে আহি যাব আৰু 11 তাৰিখ এইটো 11 তাৰিখে আপলোড হ'ব খেলা চেলা গোটেইখিনি একেলগে আহিলি আৰু হা কাম কৰ গৈ কাম কৰক এইটো আমাৰ সম্পাদক কাম কৰিছে এইটো কি কৰিছে ইয়াতে কিহৰ হা সম্পাদক কিবা কওক আৰু কিবা কৰি দিন খেলা চেলাৰ কথা খেলখনৰ প্ৰথম পুৰস্কাৰ ৭,০০১ টকা দ্বিতীয় পুৰস্কাৰ ৫,০০১ টকা খেলখন হ'ব ১১ জানুৱাৰী শনিবাৰ কাৰ্যসূচীৰে অনুষ্ঠিত কৰি হ'ব দিবানৈশভাৱে অনুষ্ঠিত হ'ব খেলখন চলাই নিয়াত কোনো ৰাইজৰ লগতে আপোনাসৱৰ সহায় সহযোগিতাৰ কথা নিমন্ত্ৰণী শ্ৰদ্ধাৰে কামনা কৰা ধন্যবাদ ইয়াতে পুৰা কাম কৰি থাকক আৰু নাই মোবাইল টিভি আছে কিছুমানে আগৰ চ' এতিয়া ৰাতি বাজিল 10টা এই ৰাতিলৈকে কাম চলি আছে আপোনাৰ কি বুলি কয় এতিয়া খানা হয়নি নাজানো আৰু এইটো পাঠা আহিছে ফিল্টাৰৰ মাজত পাঠা আহিছে নহয় সেইটো আনছো কি হয় সেইটো খানা হ'ব নেকি কি কয় এই চলিম এখন এগ্ৰেছিভ আছে আমাৰ কিছু চ' এয়ে আৰু বেডমিণ্টন প্ৰতিযোগিতা ফাইনেল খেলাখন দেখাম দিয়কচোন আৰু আজিৰ এই ভিডিঅ'খিনি কালিক লেগিন আপলোড দিম চ' এয়ে আৰু এই 1টা বাজিল দেই হাই গাইস 1টা বাজিল ইটাক লেগিন কাম খাবা কিবা আছে নাই ফটাফট কিবা 1টা বাজিলে ৰাতি গেল পুৰা একদম পৰে অৱস্থা আছে আৰু চ' গাইজ এতিয়া 10টামান বাজিল কাৰণ অলপ দেৰি হ'ল কাৰণ ৰাতি বহুত ৰাতি অনলাইনতে কাম কৰি থাকাতে চ' অলপ দেৰি হ'ল অলপ নলবাৰীত দেখি যাওঁ এই কোৰ্টত যাব লগা কাম আছে আৰু একেলগে এখন ক্ৰিকেট বেটটো লৈ আহোঁ চ' লৈ আপোনালোকক দেখি যাওঁ কি বেট কিনো এই ৰাতিপুৱাৰ পৰা আহি এতিয়া আৰু মোৰ লগতে থাকে ৰাতিপুৱাৰ পৰা আহি স্কুল যোৱালে তাত নাই ঠাণ্ডা চ' গুড মৰ্ণিং কোৱা হ'ল হয়তো গুড মৰ্ণিং ইয়াত মোৰ লগতে থাকে তো পাৰি এনেকৈ কম দাম হয় ৰাতি দিনত খেলিলে যিটো টেনিছ বল পায় টেনিছ বলটো সিমান হিট নাথাকে না সেইটো হিট নহ'লে এই বেটৰ হিট থাকে আমাকে লগাই দিলে ক'ব দিনত ভালকৈ দেখাব নহ'ল সময় নহ'লে ৰাতি একবাৰ দেখি দিলোঁ এই পাত এই পাত বেট পাত পাৱাৰ ইটাৰ চলি যাব দিয়ক খেলা ভিডিঅ'ৰ কি বুলি কয় হিচাপ কৰোঁ এতিয়া অলপ হিচাপখিনি নাই দেখুৱাব তথাপিও নাই কেনেকৈ হিচাপ কৰিছোঁ দেখি আছোঁ মই ৰ'ব ছেকেণ্ড এই বম বহি খেলা চলাটো ধেমালি নহয়
এইটো ৰিচিভ বুক এই বম বম বহি এলাখান চোৱা মানুহ একে হিচাপ চাবা ইয়াতে এই মাখান আহিছে মানুহ লাইট এটা জ্বলাইছোঁ মাত্ৰ এই এটা সিমানটো আমাৰ এই এটা এক ছেকেণ্ড আমাৰ এটা পাঞ্জা কম্পিটিশ্যন ৰ পাঞ্জা কম্পিটিশ্যন মুকুল জয় কিবা ক'ব নেকি এতিয়া হা আৰু তই হাৰি কিবা কবি কিয় হাৰিলি চ' জাষ্ট তাৰে পৰা আহি পালোঁ ঘৰ আহি পাই বোলে ভিডিঅ'টো এণ্ডিং কৰোঁ কালি আৰু দিনটো থাকিব লাগিব না কালি মেইন ফাইনেল খেলাখনৰ আপোনালোকৰ তাতে ভিডিঅ' পাব তো এখনতে আছিলে আৰু যদিন ভিডিঅ'টো এনেই আৰু চিম্পুল চাই কি কৰিলোঁ খেলৰ কাৰণে কি কৰিলোঁ এনেই অলপ দেখুৱালোঁ অলপ চ' সি পাঞ্জাত হাৰিলে লাজ পালা সেইকাৰণে ভিডিঅ'টো কৰিব নল'লে ভালকৈ চ' এখনতে আছিলে আৰু যদি ভিডিঅ'টো ভাল পালাক লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব তো আজিলৈকে এখনতে আছিলে আৰু বাই